গাইস চেন্ডেল বিচৰি তো এখন দোকান পালোঁ। এখনত চেন্ডেল কি চেন্ডেল পাং তাকেতো চাই আছোঁ বৰ্তমান। 8 নম্বৰ হ'ল। মই চেন্ডেল পিন্ধিবাৰি জোতা পিন্ধি আছোঁ, চেন্ডেল নিব আহিছোঁ বৰ্তমান। তো গাইজ ফাইনেলি এতিয়া দোকান এখনত সোমালোঁ। দোকান মানে পিজ্জা খাবলৈ সোমালোঁ গাইজ। খুলিবই পৰা নাই পিজ্জাটো আকৌ। গুড়া কৰি দে হা। ফাইনেলি ওলাই গ'ল গাইজ, ফাইনেলি ওলাই গ'ল। তই তাৰ এক পিছ ল, পিছ ল বোলো তাৰে। তো গাইজ পিজ্জা গাইজ আমি পিজ্জা খাই আছোঁ এতিয়া ৰাস্তাৰ মাজত। তো গাইজ কোনে এনেকৈ পিজ্জা খাইছে কমেণ্টত জনাব গাইজ। এই গাইজ কি কম গাইজ, গুৱাহাটীখনত চেণ্ডেলৰ দোকান বিচৰি কিবাকৈ ফাইনেলি চেণ্ডেল দোকান পালোঁ। তো চেণ্ডেল ল'লোঁ বৰ্তমান গাইজ। এই যোৰা চেণ্ডেল পিন্ধি যাই আছোঁ গাইজ। এই জোতাযোৰা ইয়াতে ভৰাই লৈছোঁ, এই জোতাযোৰা। তাৰপিছত চেণ্ডেল বিচাৰোঁতে গাইজ আৰু কি কৰিম, এই পিজ্জাকে ল'লোঁ। চাওঁ পিজ্জাটো দেখি দে একবাৰ ভাইটি, এইটো পিজ্জা। এতিয়া আমি খাই যাম আকৌ নাই কি চুদানি পিজ্জা দেখালে পিজ্জা। তো আজিলৈ মানে পিজ্জাই ল'লোঁ, চেণ্ডেল ল'লোঁ বিচৰি গুৱাহাটীখনত। মাই গড কি কম, দোকান বিচৰি নেই পাতা হে।